Pradip Kanika, Secretary, T Tribe, Morcha District, Committee BJP Lapen, Susil Das, Vice President SC Morcha, Karbi Anglong District BJP, Alang Litum Penajok, Pirangkia Mai Kipapon. Tangtenon Alang Litum Pen Kaning Jipon Alam Fili, Arjipon Iglona. Ronga Gora Pen Lawrence Lecture Report, Birtalai. এটা বিশেষ কাৰণত সাংবাদিক বন্ধুকেইজনক মাতি আজি প্ৰেছমেট দিবলৈ লৈছো আৰু তেওঁলোকে অহাৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰথমে হ'ল কি আজি কেইদিনমানৰ আগৰ পৰা নিউজ চেনেলবিলাকত আৰু ফেচবুকত দেখিব পোৱা গৈছে যে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সিএম ডক্টৰ কুলিৰাম ৰহাং ছাৰৰ এগেইনষ্টত বহুতো নিউজ বাজি আছে। তো মই কব বিচাৰো যে কাৰ্বি আংলঙৰ ইমানে ডেভেলপমেন্ট হৈছে, উন্নয়ন হৈছে, যাৰ বাবে বিৰোধী দলবিলাক এতিয়া পানীত হাঁহ নচৰা গতি হৈছে। উদাহৰণস্বৰূপে কাৰ্বি আংলঙত ৰাস্তা পদূলি আদি কৰি শিক্ষা মানদণ্ড বহুত উন্নত হৈছে। তাৰ লগত স্বাস্থ্য বিভাগ হওক বা অন্য যিমান কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ অধীনস্থ থকা ডিপাৰ্টমেন্ট বিলাকত সকলো ডিপাৰ্টমেন্টতে উন্নয়ন হৈছে। তাৰ উপৰঞ্চি APHLC আৰু কংগ্ৰেছ দলৰ নেতাসকলে কৈ ফুৰি আছে যে কাৰ্বি আংলঙত বোলে দুৰ্নীতিহে হৈছে। মই ক'ব বিচাৰো তেওঁলোকক যে কাৰ্বি আংলঙক এক বৰ্তমানৰ সিএম আমাৰ ডাইনামিক সিএম ডক্টৰ কুলিৰাম ৰহাং ছাৰ সিএম হোৱাৰ পিছৰে পৰা ইমানে উন্নয়ন হৈছে। যোৱাটো ইমানকেইটা কাৰ্যকালত যিমান সিএম আহিল আৰু গ'ল, তেওঁৰ দৰে কাম কৰা মানে কাৰ্যদক্ষতা সিএম আমি পোৱা নাছিলো, বৰ্তমান তেওঁলোকে পাইছো। আৰু কংগ্ৰেছ APLC দলবিলাকৰ এতিয়া ভয় হৈ পৰিছে যে আগন্তুক আহি থকা ইলেকশ্যনত তেওঁলোক যে ৰাইজৰ কাষ চাপিব নোৱাৰিব, তাৰ ভয়ত সিএম ছাৰৰ এগেইনষ্টত অযথা কথাবিলাক নিউজবিলাকত গাই ফুৰিছে। কিয় কি ক'বলৈ গ'লে যোৱা আজি এমাহমানৰ আগত পাব্লিক ইণ্টাৰেকশ্যন প্ৰগ্ৰাম গোটেই কাৰ্বি আংলঙত হৈ পৰিল আৰু বৰ্তমান এতিয়া মাছ জয়নিং প্ৰগ্ৰাম হৈ আছে। সেই মাছ জয়নিং প্ৰগ্ৰামত APHLC দল আৰু কংগ্ৰেছ দলৰ বহুতো নেতা কৰ্মীবিলাকে আমাৰ বিজেপি দলৰ নীতি আদৰ্শক ভাল পাই আমাৰ দলত যোগদান কৰিছে। তো এইবিলাক ভয়ত তেওঁলোকে যে আগন্তুক 30 বছৰ কাল যে তেওঁলোক APHLC আৰু কংগ্ৰেছ দলে 30 বছৰ কাল শাসনত আহিব নোৱাৰিব, তাৰ ভয়ত তেওঁলোকে আমাৰ সিএম ডক্টৰ কুলিৰাম ৰহাং ছাৰৰ এগেইনষ্টত নিউজ চেনেলবিলাকত অযথা কথাবিলাক কৈ ফুৰি আছে। আৰু এটা কথা ক'ব বিচাৰিছো যে ঘৰ বনোৱা বিষয় যে নিউজ চেনেলবিলাকত কৈ আছে যে আমাৰ সিএম ছাৰে বোলে 200 কোটি 100 কোটি 150 কোটি টকাৰ ঘৰ বনাইছে। মই ক'ব বিচাৰো যে নিউজ যিবিলাকে কৰিছে তেওঁলোকে ইঞ্জিনিয়াৰ নেকি যে ঘৰটো কিমান টকাৰ হয় কি নাই। আৰু দ্বিতীয়টো হ'ল কি কংগ্ৰেছৰ যিবিলাক নেতা আছিলে ইমান দিনে তেওঁলোকৰতো ডাঙৰ ডাঙৰ ঘৰ বনাইছে, তেওঁলোকৰ বিষয়টো কোনো মাত মতা মানুহ নাছিলে নেকি? উদাহৰণস্বৰূপে আমাৰ ইয়াৰ কথা নহয়, ডিফুৰ এৰিয়াত গুৱাহাটী দিছপুৰত ডাঙৰ ডাঙৰ নেতা কংগ্ৰেছৰ লিডাৰ AGP লিডাৰ তেওঁলোকৰ ঘৰটো বহুত ডাঙৰ ডাঙৰ আছে, কোটি কোটি টকাৰ ঘৰ আছে। তেওঁলোকৰতো ঘৰৰ সম্পত্তি নাছিলে, তেওঁলোক MLA বিধায়ক হোৱাৰ আগতো তেওঁলোকৰতো একো নাছিলে, তেওঁলোকে এইবিলাক হোৱাৰ পিছতে ঘৰ সাজিছে। তো তেওঁলোকেও অলপ চিন্তা কৰি চাব লাগে যে কাৰ্বি আংলঙত এজন ট্ৰাইবেল লিডাৰ এজনে তেওঁ 20 বছৰ দিন তেওঁ এটা ঘৰ সজা নাই, এটা বাসস্থান সজা নাছিলে, অথচ তেওঁ সিএম হোৱা 12টা বছৰ হৈছে। 12টা বছৰৰ আগত তেওঁ ফাৰ্ষ্ট ক্লাছ কন্ট্ৰেক্টাৰ আছিলে। তো বৰ্তমান তেওঁৰ পুতেক তেওঁৰ ডাঙৰ ল'ৰাজন তেওঁৰ নামত কাচেক কনষ্ট্ৰাকশ্যন নামৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানী আছে আৰু তাৰ লগতে বহুত ফাৰ্ম বিজনেছ আছে। সেই বিজনেছৰ টকাৰে তেওঁ এটা ঘৰ সাজিবলৈ লৈছে। তো সেইবিলাক দেখি যে কাৰ্বি আংলঙত দুৰ্নীতি কৰি আমাৰ সিএম ছাৰে ঘৰ সাজিছে বুলি কৈছে, এইবিলাক চব মিছা কথা। দুৰ্নীতি হোৱাতে হলে কাৰ্বি আংলঙত ইমান ডেভেলপমেন্ট নহলে হয়। আজি তাৰিখত কাৰ্বি আংলঙৰ চুকে কোণে গলে গোটেই ৰাস্তা পদূলিয়ে পকা। কংগ্ৰেছৰ দিনত গাঁৱৰ ৰাস্তাত সোমাবই নোৱাৰি, এক হাঁটু বোকা পানীত
খোজকাঢ়িব লগা পৰিছিলে দলং নাছিলে সব কাঠৰ দলং আছিলে আজি বিজেপিৰ দিনত সব পকী দলঙৰ হৈছে তো মই ক'ব বিচাৰো যে বিৰোধী দলবিলাকক যে আপোনালোকে নিজে অত বছৰ কংগ্ৰেছ দলে অত বছৰ আজি কাৰ্বি আংলঙত একেলেঠাৰিকে 15টা বছৰ শাসন কৰিলে শাসন কৰাৰ পিছত ৰাইজে তেওঁলোকক কিয় বেয়া পালে সেইবিলাক বিষয় লৈ তেওঁলোকে এনালাইসিস কৰিব লাগে আৰু কেনেকৈ তেওঁলোকৰ দলটো আগুৱাই নিব পাৰে সেইবিলাক চিন্তা কৰিব লাগে যোনজন ব্যক্তিয়ে কাৰ্বি আংলঙৰ ৰাইজৰ হয় দিনে ৰাতিয়ে নাখাই নবৈ ৰাইজৰ হয় তেওঁ ৰাইজৰ কাক চাপি আছে ৰাইজৰ কাম কৰি আছে তেওঁ এনেকুৱা এজন ব্যক্তিৰ এগেইনষ্টত ইমান মিছা অভিযোগ জাপি দিয়াটো ভুল হৈছে মই তেওঁলোকক ক'বলৈ বিচাৰো যে কাৰ্বি আংলঙত উন্নয়নত আপোনালোকেও আহক লগত একলগ হৈ কাৰ্বি আংলঙৰ উন্নতিৰ কথা চিন্তা কৰক আৰু কাৰ্বি আংলঙৰ সিএম ডক্টৰ তুলিৰাম ৰহাং ছাৰৰ হাত শক্তিশালী কৰক আজি বিশেষ এটা টপিকৰ ওপৰত আমাৰ সাংবাদিক বন্ধুসকলক মাতা হৈছে তেখেতসকলে আহি মোৰ এই টপিকৰ বিষয়টো হেৰি কৰিবলৈ অহাৰ কাৰণে তেখেতসকলক ধন্যবাদ মোৰ নাম শ্ৰী সুশীল দাস মই SC মৰ্চাৰ সেক্ৰেটাৰী আজিৰ টপিকটো আছিলে এইটো যে আজি কিছুমান দিনৰ পৰা আমাৰ CM ছাৰৰ CEM তুলিৰাম ৰহাং ছাৰৰ ওপৰত বহুত কিছুমান মানে মিছা অভিযোগ বিভিন্ন দল সংগঠনে দি আহিছে তেখেতে দুৰ্নীতি কৰিছে তেখেতে ঘৰ সাজিছে এনেকুৱা ধৰণৰ নানান ৰকম অপপ্ৰচাৰ চলাই গৈ আছে সেইটো দেখি আমাৰ সহ্য নহল আমি দেখিছো আমাৰ তুলিৰাম কাৰ্বি আংলঙৰ CEM তুলিৰাম ছাৰৰ লেখা এজন সুদক্ষ CEM আমি প্ৰথমবাৰ পাইছো এইজন CEMৰ নেতৃত্বত কাৰ্বি আংলঙত যিমান উন্নতি দ্ৰুত গতিত হৈ আছে সৰিয়হ ফুল ফুলাৰ দৰে সেইখিনি আমি কোনেও নুই কৰিব নোৱাৰি সেইকাৰণে বিভিন্ন দল সংগঠনক যিসকলে আমাৰ CM ছাৰৰ নামত অপপ্ৰচাৰ মিছা অভিযোগ দি আহিছে তেখেতসকলক মই হকিয়াই দিব বিচাৰিছো যে এইজন CMৰ নামত এনেকুৱা মিছা অভিযোগ দি থাকিব নালাগে তেখেতসকলে যদি কাৰ্বি আংলঙৰ উন্নতি কৰিব বিচাৰিছে তেখেতসকলে আমাৰ দলত আহক আমাৰ দলত আহি আমাৰ বিজেপি দলত অংশগ্ৰহণ বিজেপি দলত যোগদান কৰি আমাৰ এই কাৰ্বি আংলঙৰ উন্নতি কৰাত CM ছাৰক আৰু গৰিহণা যোগাক বা সহায় কৰক এইটোৱে মই তেখেতসকলৰ ওপৰত তেখেতসকলক ক'ব বিচাৰিছো ধন্যবাদ